ভাগৱতে বাসুদেৱ কৃষ্ণ পঞ্চম স্কন্ধ ভৰতৰ জড় ব্ৰাহ্মণত্ব প্ৰাপ্তি ভৰতক ভদ্ৰকালীৰ আগত বলি দিবলৈ নিয়ন্ত্ৰণ নিৰ্বিকাৰ ভাৱ কৃষ্ণ কৃষ্ণ এই বিষয়ে আজি হ'ব আৰু ভাগৱত পদ এ ৰাম নিগদগতি ৰাজা শুনা তাত পৰ অংগীৰস গোত্ৰে আছিলন্ত দ্বিজবৰ সমদম উপাসনা পঢ়ন প্ৰধান বিশেষ তিতিক্ষা পৰ দুখ অসহন। তাৰমানে অংগীৰস নামে একজন বামুণ আছিল। তেওঁ এনেকুৱা ধাৰ্মিক সম দম গোটেইকেইটা গুণ আছে, সহ্য কৰে। আৰু অংগীৰস গোত্ৰটো অংগীৰস গোত্ৰৰ আছিলন্ত দ্বিজবৰ বিৰাট ভাল আৰু নিয়ম নীতি আছে, সম দম উপাসনা সদায় কৰে, সদায় পঢ়ে পাঠ ঈশ্বৰৰ পঢ়ন কৰে। অতিথিক অন্ন দিয়া কৰন্ত ভজন যেহি মিলে তাহাতে সন্তোষ হৈ মন। আৰু অতিথি আলহী গেলি তেওঁ তাৰমানে সোধ পোছ নকৰাকে তেওঁ যাব নেদে, কাকো ভজন কৰি যাব নেদে, যি মিলে তাকে আৰু খুৱাই। আৰু তেওঁ এনেকুৱা বামুণ তাৰমানে যি মিলে তাতে মনটো সন্তুষ্ট। কৰ্মবিদ্যা আত্মজনৰ ধৰ্মত নিপুণ আচাৰ্য সকলে ব্ৰাহ্মণৰ যত গুণ। ব্ৰাহ্মণটোৰ আত্মজ্ঞান ব্ৰাহ্মণৰ গোটেইখিনি আছে অংগীৰস গোত্ৰৰ বামুণজনৰ। আপোনাৰ সমৰূপ গুণত প্ৰখ্যাত ভৈলা নৱ পুত্ৰজাত প্ৰথম ভাৰ্যাটোত 9টা পুত্ৰ জন্ম পালা। প্ৰথম ভাৰ্যা এই যমজ চোৱাল ভৈলা অপৰ ভাৰ্যাত একজনী কন্যা একজন পুত্ৰজাত। যিজন পুৰুষ তাংক বুলিলা ভৰত ৰাজ ঋষিৰ মধ্যে শ্ৰেষ্ঠ আছিল পূৰ্বত। তেওঁৰ যমজ পুত্ৰ কন্যা জন্ম পালা অংগীৰসৰ। এই তেওঁৰ নাম যিটো নাম হৈছে ঋষিৰ মধ্যে শ্ৰেষ্ঠ আছিল পূৰ্বত। এই আছিল নাম আছিল ভৰত ৰজা। ভৰত নহয়, তে বামুণত তাতে জন্ম পাইছে ভৰত নামেদি। এ মৃগদেহ তেজী ভৈলা ব্ৰাহ্মণৰ তনয় সিও জন্মে জাতি স্মৰ ভৈলা মহা হয়। তাৰমানে তেওঁৰ মৃগ দেহাটো এলা আগতে মৃগ হৈ জন্ম পাইছিল, হৰিণৰ মায়াত পৰিছিল। তাৰমানে কেনেকুৱা কথাটো জানানা, তেওঁৰ এনেকুৱা ৰজা, তেওঁ বিৰাট ধৰ্ম কৰি আছিল, আশ্ৰমক গৈছিল। আৰু এটা আহিল কি বোলে বাঘ আহিল, হৰিণটোক খেদি নিয়াতে এই গাভিনী হৰিণ আছিল আৰু জাপ মাৰলা এটা নদীত। জাপ মাৰাতে তেওঁৰ সিংহৰ ভয়ত এই হৰিণৰ পোৱালিটো জন্ম পালা, মাইকাটো মৰিল। অতি যাই থাকাতে এই ভৰত ৰজাই ধৰি আনিছিল আৰু আনি হৰিণটোতে মন আছিল। সংগদকে ভৈলা মৰ হেনায় অৱস্থা অসন্তৰ সংগ আৰু নলয়ব সৰ্বঠাই। এতিয়া কি ক'লা জানা, আমাকে কৈছে এইবিলাক কথা। সংগৰ দোষত মানুহ বেয়া হয়। এই হৰিণৰ মায়াত পৰলা না, সেইকাৰণে কৈছে অসন্তৰ সংগ আৰু নলয়ব সৰ্বথা। কোনো তাৰমানে বেয়া মানুহৰ লাগবা নালগে। হেন গুণী এৰি বিষয়ৰ সংগ যত কৃষ্ণৰ পাদ পদ্ম মাত্ৰ ধৰি হৃদয়ত। তেওঁ হৃদয়তে ধৰি থাকে ঈশ্বৰৰ নামটো। মাতিলেও
নমানন্ত শুনি নুশুনন্ত বাতুলৰৰ চেষ্টা হন লোকক দেখান্ত। এই বামুণৰ তাতে অংগীৰক যি গোত্ৰত বামুণজনৰ তাতে এই ভৰতে জন্ম পালা, হৰিণৰ বে এৰালা এৰে জন্ম পালা। এনেকুৱা তেওঁ মাতিলেও নামাতে, শুনিলেও নুশুনা ভাও জুৰি থাকে। তাৰমানে অনবৰত ঈশ্বৰে 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 কৃষ্ণকে ভাবি থাকে আৰু সেইগিলা ফেংজুৰি থাকে। তান নিজ পিতৃ যিটো পুত্ৰৰ চেনেহত কৰাইলত ব্ৰাহ্মণৰ সংস্কাৰ যত। বামুণৰ ছোৱাল যেতিয়া বামুণৰতো সংস্কাৰ কৰবাই লাগিব, লগুণ চগুণ দিলা আৰু যজ্ঞ সূত্ৰ দিলা কৰি অনেক যতন শিখাইলন্ত স্থান সন্ধ্যা শৌচ আচমন। চব মন্ত্ৰবিলাক শিকালা, ক'ত কি কৰিব লাগে, লগুণ দি কেনে কৰিব লাগে, সন্ধ্যা গায়ত্ৰী কৰিব শিকালা। এই ভৰতক গোটেইখিনি এই অংগীৰক গোত্ৰৰ বামুণে শিকালা আৰু তেওঁৰ পিতৃয়ে। যদ্যপি তাহান তাত নাহি আকৌ আসতি তথাপিতো পিতৃ শিক্ষা দেন্ত প্ৰতি সেইবিলাকত মন নাই। তথাপি আৰু ধৰ পিতৃ হ'লেতো শিকাবই লাগিব, পুত্ৰক সেই শিক্ষাটো দিছে আৰু। পিতৃ ভলে পুত্ৰক শিকাৱে যথোচিত লোকত প্ৰসিদ্ধ ইটো শাস্ত্ৰৰ বিহিত। আৰু এইটো নিয়মেই, পুত্ৰক যে শিক্ষা দিব লাগে এইটো নিয়ম আৰু এইটো শাস্ত্ৰৰ নিয়ম। মাক দেউতাকে এই বুলি শিখাবন্ত পৰম যতনে ভৰতে কিঞ্চিত তাক নামানন্ত মনে। ভাৰতৰ সেইবিলাক মনত একো ইচ্ছা নাই, কি আছে এইগিলা ইচ্ছা নাই। তাহান প্ৰযত্ন দূৰ কৰিবাক মনে শিকাইলেও নুবুজন্ত যেন মূৰজনে। শিকালেও তাৰমানে নিশিকে, তাৰমানে মূৰ্খই জানো এনেকুৱা, কিন্তু তেওঁ বিৰাট জ্ঞানী, আগৰ জন্মৰ পুণ্যৰ ফল আছে, বিৰাট জ্ঞানী, কিন্তু এনেই নুবুজাৰ নিচিনা চেষ্টা কৰি থাকে। মহাদুখে যিবা শিখাবন্ত দ্বিজ ভৰ উলটি সুধিলে তাৰ নাপন্ত উত্তৰ। যিখিনি শিকায় মন্ত্ৰ চন্ত্ৰ আকৌ সোধে বাপকে, সুধিলে আৰু উত্তৰ দিবা নোৱাৰে, উত্তৰ নেদে, জানে ফেংজুৰে, তেওঁৰ নামে জল ভৰত। তথাপিতো আতি হয় পুত্ৰৰ চেনেহত বেদ পঢ়াবন্ত শিখাবন্ত শাস্ত্ৰ যত। তথাপিও আৰু বেদ পঢ়াইছে, শাস্ত্ৰ শিকাইছে, চবখিনি শিক্ষা দিছে আৰু পিতৃয়ে। এই মতে শিখাবন্ত ধৰ্ম কৰ্ম যত নভলে তান মনোৰথ সমাপত। তেওঁ বোলে তেওঁ মনত সেইবিলাক নাভাবে। কি ভাবে? হৰিণৰ পোৱালিটো ক'ত গৈছে? মহৰ আগত পুত্ৰ নভৈল পণ্ডিত জানিলো বিধাতা মোক কৰিলে বঞ্চিত। মোৰ নিচিনা নহ'ল পুত্ৰটো, মোক বিধাতা ইহপাহে কপালত লেখলা না। বাপকে পিতৃয়ে দুখ কৰে জল ভৰতৰ কথা। হেন অসন্তকে দ্বিজ যথাত আচান্ত ভৈল আয়ুষয় পাছে দেহা চাৰিল কৃষ্ণ কৃষ্ণ। বাপু গেল কৃষ্ণ, বাপু